Hello guys, quick Assamese YouTube channel আপোনালোক সকলোকে স্বাগতম জনাইছো এটা নতুন ভিডিঅলৈ। নমস্কাৰ फ्रेंड्स, মই ডিপোজিটনাৰ আজি আপোনালোকক মই দেখাম আমি Instagram একাউণ্ট কেনেকৈ পাৰ্মানেন্টলি ডিলিট কৰিব পাৰি। যদি আপুনি ভাবে মোৰ Instagram একাউণ্টটো পাৰ্মানেন্টলি ডিলিট কৰিব, তেতিয়াহলে এই ভিডিঅটো আপোনাৰ বাবে। যদি ভিডিঅটো চাই ভাল পায় তেতিয়াহলে ভিডিঅটোত লাইক কৰি দিব। চেনেলটো যদি এতিয়া সাবস্ক্ৰাইব কৰি লনে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেলটো টিপি অল কৰি দিব নাপাহৰিব। সো বলক फ्रेंड्स আমি এই ভিডিঅটো আৰম্ভ কৰো। এতিয়া फ्रेंड्स আপোনালোকৰ Instagram একাউণ্টটো ওপেন কৰিব আৰু তলত আছে প্ৰফাইলত ক্লিক কৰি দিব। সো फ्रेंड्स এটো মোৰ ৰিয়েল একাউণ্ট হয়। যদি আপোনালোকে এটা ফলো কৰি লোৱা নাই তেতিয়ালে ফলো কৰিব, নিশ্চয় মই বেক কৰি দিম। ইয়াৰ লিংক ডেসক্ৰিপচনত দিয়া আছে। এতিয়া फ्रेंड्स ওপৰ দিয়া হৈছে 3 লাইন আছে, 3 লাইনত ক্লিক কৰি দিব। তাৰ পিছতে আছে সেটিংস, ইয়াৰ কো ইয়াতে ক্লিক কৰি দিব। এতিয়া দেখা হৈছে फ्रेंड्स ইয়াতে আছে হেল্প আছে, আপুনি ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আকৌ আছে হেল্প সেন্টাৰ, ইয়াতে ক্লিক কৰি দিব। এতিয়া দেখা হৈছে फ्रेंड्स ওপৰত আছে 3 লাইন, আকৌ ইয়াত 3 লাইনত ক্লিক কৰি মেনেজ ইউৰ একাউণ্ট আছে, আকৌ ইয়াতে আপুনি ক্লিক কৰি দিব। তাৰ পিছত দেখা হৈছে फ्रेंड्स ইয়াতে আছে ডিলিট ইউৰ একাউণ্ট, ইয়াতে ক্লিক কৰি দিব। ইয়াতে 2 নম্বৰত আছে হাউ ডু আই ডিলিট মাই ইনষ্টাগ্ৰাম একাউণ্ট, ইয়াতে আপুনি আকৌ ক্লিক কৰি দিব। তললৈ আহিব, তললৈ অহাৰ পিছত দেখা হৈছে फ्रेंड्स ইয়াতে আছে ডিলিট ইউৰ একাউণ্ট, ইয়াতে আপুনি ক্লিক কৰি দিব। এতিয়া फ्रेंड्स আপোনালোকৰ যেনেকি Instagram একাউণ্ট আছিল সেই Instagram একাউণ্টটো Chrome ব্ৰাউজাৰত লগইন কৰি ল'ব। যদি কৰি লোৱা নাই নিশ্চয় কৰি ল'ব, তেতিয়া এনেকৈ আহি যাব। তাৰ পিছত ইয়াতে আছে কন্টিনিউ আছে, কন্টিনিউত ক্লিক কৰি দিব। তাৰ পিছতে फ्रेंड्स আপোনালোকক ৰিজনটা সিলেক্ট কৰিব দিব, আপুনি কি কাৰণত একাউণ্টটো ডিলিট কৰিব বিচাৰে। মই ইয়াতে আপোনালোকক এক্সাম্পল হিচাপে দেখাই দিছো। ইয়াতে আপোনাৰ যেনেকি Instagram একাউণ্ট আছে Instagram একাউণ্টৰ পাছৱৰ্ডটো এন্টাৰ কৰি দিব। সো फ्रेंड्स ইয়াতে লিখা আছে যে এই একাউণ্টটো জানুৱাৰী 11 তাৰিখ 2022 চনত ডিলিট হৈ যাব। যদি फ्रेंड्स আপোনাৰ মনটো চেঞ্জ হৈ যায়, যদি ভাবিছে এই একাউণ্টটো আকৌ মই লগইন কৰিব বিচাৰো, তেতিয়ালে আপুনি ধুনীয়াকৈ কৰিব পাৰিব এই ডেটৰ আগতে। যদি ভাবিছে মই সঁচাকৈ পাৰ্মানেন্টলি ডিলিট কৰিব, তেতিয়ালে আপুনি ডাইৰেক্ট এই একাউণ্টটো আৰু লগইন নকৰিব, আপোনাৰ একাউণ্টটো অটোমেটিক ইয়াত যেনেকি ডেট দিয়া আছে ডেটৰ মতে ডিলিট হৈ যাব। ইয়াতে আপোনাৰ আইডি লগত এনেকৈ আহিব, ডিলিট এনেকৈ আইডিটো আহিব, ইয়াতে ক্লিক কৰি দিব। যদি আপুনি সঁচাকৈ সিওৰ হয় তেতিয়া আপুনি ডাইৰেক্ট ওকে কৰি দিব। ওকে কৰি দিয়াৰ পিছত আপোনাৰ একাউণ্টটো পাৰ্মানেন্টলি ডেটৰ মতে ডিলিট হৈ যাব। এইটো আছিল ভিডিঅটো। যদি ভিডিঅটো চাই ভাল পাইছে তেতিয়ালে ভিডিঅটো লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। ধন্যবাদ।